एक्साइज बिफाननि मोनसे जाफुंसारनाय एक्साइज बिफाना क'क्राझाराव आयेन बेरेखा बिलाथि जौनि कारखाना खालामनायखौ जब्द खालामनो हादों। नंगौ क'क्राझार जिल्ला बिसमुरि पुलिस आउटपस्टनि बेन्दोंआव थानाय समरपुर गामिनि सोमदोन बसुमतारिनि नखराव आयेन बेरेखा बिलाथि जौनि कारखाना खालामदोंमोन। लोगोसे थांनाय 23 जुन खालारखालि गुवाहाटी एक्साइज डिपार्टमेन्ट आरो क'क्राझार जिल्ला एक्साइज डिपार्टमेन्टआ सोमदोन बसुमतारिनि न'आव आयेन बेरेखायै बिलाथि जौनि कारखाना खालामनो नागिरनायखौ जब्द खालामनो हायो। मिथिनो मोनबावनाय बादिब्ला जब्द खालामनाय समाव सोमदोन बसुमतारिनि नखरजों लोगोसे खाथि खाला जायगानिफ्राय 50,000 बिलाथि जौनि खालि बथल 95,000 बायदि रोखोम जौनि लेबेल बथल मुख्रा होथेग्रा मेसिन 60,000 नंखाय हल'ग्राम 6,000 जौनि कार्टुन आरो गोबां बेसादफोरखौ बोखांनो हायो एक्साइज डिपार्टमेन्टआ। क'क्राझार फालबा আপোনালোক ধন্যবাদ জনাইছো। আপোনালোকে জানে যোৱা 23 তাৰিখে দেওবাৰ দিনাখন এইটো এটা কেছ আমাৰ ইয়াত গুৱাহাটী কোকৰাঝাৰৰ বিসমুৰি থানা আণ্ডাৰৰ বিসমুৰিৰ সমৰপুৰত এইটো উদ্ধাৰ হৈছিলে আৰু এই গোটেই কেছটো আমাৰ গুৱাহাটী এক্সাইজ অফিচ আণ্ডাৰ দ্য ইনষ্ট্ৰাকশ্যন অফ কমিশ্যনাৰ এক্সাইজ আছাম এই কেছটো মানে ডিটেকশ্যন হৈছিলে আৰু তাত আপোনালোকে অলৰেডি যিহেতু গম পাইছে তাত ফিল্ডত আপোনালোকে যোৱা বুলি ক'লেই তাত আমি মোটামুটি একেটা বস্তু পাইছিলোঁ। এটা হৈছে মেচিন ফৰ ফিক্সিং টেক টেপছ এটা মেচিন, তাৰপিছত ষ্টিল কণ্টেইনাৰ অফ কেপাচিটি 2000 লিটাৰ্ছ যিটো ব্লেণ্ডিঙৰ কাৰণে ইউজ কৰা হয় তাতে তেনেকুৱা এটা 2000 লিটাৰ এটা টেংক এটা পাইছিলোঁ কণ্টেইনাৰ। নাম্বাৰ 3 যে প্লাষ্টিক ষ্ট'ৰেজ কণ্টেইনাৰ এই যে পানী চানী বা এনেকুৱা তাতে 2000 লিটাৰ দুটা পাইছোঁ। ফেক হলোগ্ৰাম 51,000 বটল ফৰ কেপছ এই কেপছবিলাক যে এইটো 52,000 বটল কেপছ এইটো 95,200টা। পেট বটলছ পোৱা হৈছে এৰাউণ্ড 10,270টা। গ্লাছ বটলছ মানে পেট বটলছ মানে সৰুটো মানে প্লাষ্টিকৰে আৰু গ্লাছ বটলছ গ্লাছৰ এইটো হৈছে 35,850টা। ফেক লেবেলছ পাইছোঁ আমি 34,550টা। মনো কাৰ্টুন 6,000টা। ইণ্ডাষ্ট্ৰিয়েল গ্ৰেড কেৰামেল পাইছিলোঁ 100 kg আৰু এই যিখিনি আমি লেবেল চেবেল পাইছিলোঁ আপোনালোকে জানে এই লেবেলছবিলাক বেছিকেলি আছিলে অফিচাৰ চইচ ইম্পেৰিয়েল ব্লু মেকডলছ নাম্বাৰ 1 ফৰ চেল ইন অৰুণাচল প্ৰদেশ, মেকডলছ নাম্বাৰ 1 লাক্সাৰী ৰয়েল চেলিব্ৰেশ্যন হুইস্কি ফৰ চেল ইন মেঘালয় লেবেলবিলাক লিখা থাকে যে। গতিকে এইখিনি বস্তু আমি তাত পাইছিলোঁ আৰু এইখিনি আমি আপোনালোকে দেখিছে মোৰ অফিচত তাত কেম্পাছত এইখিনি আমি অলৰেডি চিজ কৰি ৰাখিছোঁ। আৰু যিহেতু ইয়াৰ মেগনিটিউড অফ দ্য কেছ ইজ চ' বিগ আৰু আমি যিহেতু আছামীটো নাপালোঁ আমাক এই গোটেই সামগ্ৰীখিনি গুৱাহাটী এক্সাইজে আমাক হেণ্ড অভাৰ কৰিছিলে। গতিকে লোৱাৰ পিছত আমি আছামী যিহেতু নাপালোঁ আমি আছামী বেছিকেলি আপোনালোকে জানে তাৰ নাম চন্দন বসুমতাৰী আছিলে। তেখেত আজি আমি একচুৱেলি আমি CRPC 41 আণ্ডাৰত তেওঁলোকক নটিচ দিছিলোঁ আজি আহিবলৈ। আমি 4জনক দিছিলোঁ, তেওঁলোক 4জন এজনো নাহিল এতিয়ালৈ অহা নাই। মিনতী ব্ৰহ্ম, গোপীনাথ ব্ৰহ্ম আৰু কান্তেশ্বৰ বসুমতাৰী। এতিয়াও 5টালৈকে আমি চাম আহেনে নাই, যদি নাহেতো আকৌ এইটো হ'বই। আৰু যিহেতু ইয়াতে আমাৰ 3টামান কথা আমি জড়িত হৈ আছে। এটা হৈছে যে এইটো এই হিউজ এইটো মানে আপোনাৰ কি ইলিগেল ফেক্টৰী, ইয়াত কোনো টেকনিকেল এক্সপাৰ্ট নাই তাহাঁতৰ। তেওঁলোকে চিম্পলি হয়তো স্পিৰিটবিলাক আনি মিক্স কৰি পেলাই কালাৰ ব্লেণ্ডিং এইবিলাক অকণমান কৰি এই ফেক লেবেলবিলাক বটলত লগাই দিলে দি এইটো মাৰ্কেটত বিক্ৰী কৰিলে। তাত দুটা আমাৰ হেল্থ হেজতটো এটা কুৱেশ্যন আহিলেহেঁতেন, কাৰণ খাই পেলাই হয়তো মানুহ মৰিব পাৰিলেহেঁতেন। গতিকে এইটো এটা বিগ এচিভমেণ্ট ফৰ এক্সাইজ ডিপাৰ্টমেণ্ট। দ্বিতীয়তে ৰেভিনিউ পইণ্ট অফ ভিউ আমাৰ এক্সাইজৰ ৰেভিনিউ বহুতখিনি আমাৰ লছ হ'লহেঁতেন। গতিকে এইটো যিহেতু তেওঁলোকে জাষ্ট গোটেই বস্তুটো ছেটিং কৰি আহিছিলে মানে এইটো তেওঁলোকে অপাৰেশ্যনেল হোৱা নাছিলে, কিন্তু জাষ্ট এতিয়া ছেটিং কৰোঁতেই এই বস্তুটো আমি ধৰিলোঁ। গতিকে এইটো এটা আমাৰ কাৰণে বা সমগ্ৰ অসমৰ কাৰণে এইটো এটা এক্সাইজ পইণ্ট অফ ভিউ কৰা এটা খুব ভাল কথা। আৰু ইয়াত তৃতীয়টো কথা যিহেতু হেল্থ এজ ষ্টেট এক্সিকাৰৰ কথা আছিলে
আৰু কিছুমান কথা মানে আমি আমাৰ বিয়ণ্ড জুৰিছডিকশ্যন অফ এক্সাইজ ল আছিলে গতিকে সেইকাৰণে আমি অলৰেডি আমাৰ অনাৰেবল DC কোকৰাঝাৰ ছাৰ SP ছাৰক আমি লগ কৰিছিলোঁ তেওঁৰ লগত আমি পৰামৰ্শ অনুসৰি এই কেছটো আমি FIR এটা লঞ্চ কৰিছোঁ এগেইনষ্ট দ্যাট চন্দন বসুমতাৰী আৰু কেছটো তেওঁলোকে নিশ্চয় অলৰেডি ল'ব লৈ তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত বাকীখিনি কাম কৰিব আৰু এই ক্ষেত্ৰত আমাৰ যিখিনি কৰণীয় আছে সেইখিনি কৰণীয় আমি তেওঁলোকৰ লগত লগ লাগি কৰিম গতিকে এইখিনিয়ে আমাৰ বেছিকেলি আৰু আপোনালোক যদি কিবা ক'ব লগা আছে বিক্ৰী কৰাই নাই বস্তুটো বনাবলৈ লৈছিলে নাই 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 বনোৱাই নাই বিক্ৰী কৰাটো কথাই নাই কাৰণ এইটো বস্তুটো যিটো মেচিন আপোনালোকে দেখিছে মেচিনটো ভেটটো দেখুৱাম আপোনালোকে চাওক এতিয়া এই ভেটটো একদম ব্ৰেণ্ড নিউ তাত তেওঁলোকে মানে স্পিৰিটটো ঢালি পানী চানী ঢালি ব্লেণ্ডিং কৰিলেহেঁতেন কালাৰিং কৰিলেহেঁতেন আৰু লেবেল লগালেহেঁতেন এইটো হোৱাই নাই ষ্টাৰ্টিং তেওঁলোকে আনিছিল তাৰমানে কিন্তু এইটো নহয় যে ক'ৰবাত হয়তো বেলেগত কৰিছে চাগে এইটো হ'ব পাৰে কাৰণ এই যে ফেক লেবেল ফ্লেগ হলোগ্ৰাম আনিছে বটল আছে নে কালেকশ্যন কৰিছে এইটো নিশ্চয় কিবা এটাতো আছিলে নহয় জানো কিন্তু আমাৰ কোকৰাঝাৰ এই ক্ষেত্ৰত আমি ডাঠি ক'ব পাৰোঁ এইটো বস্তু বনোৱা নাই বা বিক্ৰী হোৱা নাই লিকাৰটো নানে লিকাৰ নহয় স্পিৰিটটোতো চব বস্তুতে স্পিৰিট আছে না এই স্পিৰিটটো হয়তো তেওঁলোকে আনিলেহেঁতেন আৰু সেইটোকে যেনিবা ব্লেণ্ডিং আৰু সেই ব্লেণ্ডিং কৰি পেলাই তেওঁলোকে এইটো কৰিলেহেঁতেন এতিয়া সেইটো বস্তু হোৱা নাছিল কাৰণ এইটো জানে এইটো স্পিৰিটটোতো ইমান ইজিলি এভেইলেবল নহয় গতিকে হয়তো তেওঁলোকে কিবা মানে কানেক্ট কৰস্পণ্ডেঞ্চ কৰি আছিল হয়তো গতিকে হয়তো সেইটো কাৰণে ৰৈ আছিল সেইটোৱে কথা কিন্তু তাতে মানে অৰুণাচল বুলি যে আমাৰ লেভেলটো থাকে তাত এইটো 4 চেল ইন অৰুণাচল প্ৰদেশ 4 চেল ইন মেঘালয় আৰু 4 চেল ইন আছাম এতিয়া এইটো বস্তু অৰুণাচল প্ৰডাক্ট হয় বা মেঘালয়ৰ প্ৰডাক্ট হয় এতিয়া তেওঁলোকে এইটো যিহেতু ডুপ্লিকেট প্ৰচেছ হয়তো তেওঁলোকে ইয়াতে বনাই পেলাই সেইটো ডুপ্লিকেট অৰুণাচল হিচাপে হয়তো এনেকুৱা হ'ব আউটছাইড মানে আছাম হয়তো পঠাবলৈ কিবা চিন্তা কৰিছিল এনেকুৱা হ'ব যিহেতু আমি আছামীটোক ধৰিব পৰা নাই পুৰা মডাছ অপাৰেণ্ডেটো আমি এতিয়াও আনাৰ্ট কৰিব পৰা নাই মানে উলিয়াব পৰা নাই এনে কোকৰাঝাৰ চহৰৰ কেইবা ঠাইত মানে অবৈধভাৱে সুৰা বিক্ৰী কৰে এই বিষয়ে আপোনালোকে অফিচ অৱগত হৈ কি নাই অবৈধ বুলি ক'লে আপুনি যদি কমপ্লেইন দিয়ে আপোনালোকে সদায় মনত ৰাখিব অবৈধ যিকোনো বস্তু দোকানৰ প্ৰিমাইজৰ বাহিৰত যদি বিক্ৰী কৰে সেই অবৈধ এতিয়া 4 চেল ইন আছাম বিক্ৰী কৰিছে সেইটো আমাৰ কাৰণে অবৈধ আপোনালোকৰ কমপ্লেইন ইন ৰাইটিং যদি দিব ন ওভাৰ ফোনত দিয়ক আমি লগে লগে একশ্যন ল'ম এনেকুৱা কমপ্লেইন দিলে নহ'ব আমাক আজিকালি যিহেতু এইটো মানে এতিয়া পুলিচ এইটো নন বেইলেবল হৈ গৈছে আমাক কমপ্লেইন আৰু নামটো লাগে আপুনি বুজি পাইছে টেকনিকেল কথা থাকে য়েছ আপোনালোকে নক'লে যে আমি ধৰিব নালাগে সেইটো কথা নহয় আমি ধৰিমেই আমি ধৰিও আছোঁ কিন্তু যদি তেনেকুৱা পাৰ্টিকুলাৰ বা স্পেচিফিক কিবা ইনফৰ্মেশ্যন থাকে প্লিজ গিভ মি এটা এইটো নেক্সাছত কিবা মাহাতৰ উপাধিকাৰবোৰ ব্যক্তিও জড়িত হৈ আছে তেখেতেতো ইনভেষ্টিগেশ্যন অফিচাৰ তেওঁ প্ৰথমে এই চাকৰি 2 মাহ হৈছে মাত্ৰ ইলেকশ্যন ঠিক আগে তেওঁ এপইণ্টমেণ্ট পাইছে জইন কৰিছে তেওঁ এই কেছটোৰ ইনভেষ্টিগেটিং অফিচাৰ তেওঁ জড়িত সেইটো গোটেইখিনি কৰি আছে এতিয়া অন বিহাফ অফ ডিপাৰ্টমেণ্ট অফ এক্সাইজ কোকৰাঝাৰ তেওঁ এতিয়া কেছটো IO হিচাপে আছে নহয় না কোনোবা মানে যোনটো জব পাইছে এইখিনি ৰিকভাৰ হৈছে ইয়াৰ আৰু কোনোবা ব্যক্তি জড়িত হৈ আছে নেকি চন্দনৰ লগত কোনোবা নাই আমি তেনেকৈ একো স্পেচিফিক খবৰ পোৱা নাই কাৰণ মানুহজনক পোৱা নাই যে আৰু ওচৰ চুবুৰীয়া বা তেওঁলোকৰ ফেমিলি যিখিনি মেম্বাৰ আছে আমাক তেওঁলোকে একেবাৰে কোপাৰেট কৰা নাই একেবাৰে কথা নকয় আৰু আপোনালোকে জানে আমাৰ প্ৰব্লেম এটা হৈছে কি আমি যিমানেই সুধি আছোঁ তেওঁলোকে ধৰকচোন হয়তো অসমীয়া অকণমান কমকৈ জানিব পাৰে এনেকুৱা হ'ব পাৰে কাৰণ গাঁৱৰে মানুহ আমাৰ যিখিনি ষ্টাফ আছে তেওঁলোকক থ্ৰুদি সুধিছোঁ বড়ো ভাষাতে সুধিছোঁ কিন্তু তেওঁলোকে কোৱা মতে আমাক একো নাজানে বুলি কৈছে চিম্পলি তেওঁলোকে কৈছে আমাক ভাড়া দিছে বাকী 3টা ঘৰ যিটো 2-3টা ঘৰ ভাড়া দিছে কাৰণ আমি দিছোঁ আৰু এইটো কথাই কৈছে কিন্তু মেইন কালপ্ৰিট যিজন চন্দন বসুমতাৰী তেওঁ নাই কাৰণে আমি কথাবিলাক উলিয়াব পৰা নাই मोनसे गोजोनथाव खौरां BSc सेमिस्टारनि थाखाय गसाइगावनि जारागुरि गोविन्द बसुमतारी कलेजाव मुं थिसननाय हाबाफारिया सोलिगासिनो दं गिबि 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि सुबिदा होनानै मुं थिसननाय हाबाफारिया सोलिगासिनो दं बे फरायसालियाव फरायसाफोरा गावनि गोसोबादि आयदाखौ सायख'नानै लानो हागोन लोगोसे बेसिक कम्पिउटार क्लास सेल्फ डिफेन्स आरो स्पोकेन इंलिश क्लास बायदि सुबिदाफोरखौ बेसेन होआलासे फरायसाफोरा सोलोंथायखौ लानो हागोन लोगोसे बे फरायसालिमायाव गासैबो फरायसाफोरनि थाखाय फ्रि बास सार्भिसबो होनाय जादों लोगोसे गासैबो थाखोनि बिजाबजों बुंफबनाय बिजाब बाख्रिनिबो सुबिदा दं
आरो बे खेबनिफ्राय एग्जाम सेन्टार हिसाबै फरायसाफोरा गावनिनो आंगो गबिन्द बसुमतारी फरायसालिमायावनो आनजाद होनो हागोन। बिनिखायनो गासैबो जौसिन फरायसालिनिफ्राय उथ्रिसारनाय फरायसाफोरखौ गबिन्द बसुमतारी फरायसालिमायाव खम बेसेनावनो एडमिसन लानानै गोबां सुबिदाफोरनि खाबु लानो हागोन। बांसिनै मिन्थिनो थाखाय 9101784754 70022 71929 97066680878 नम्बराव नोंथांमोना खौरां लानो हागोन।